हेलो गाइस मैं चित्र मोहन डले আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো গাইস আজি মই এই ভিডিঅ'টোত কম আপোনালোকে ৰেশন কাৰ্ডখন আপুনি মোবাইলতে হওক বা আপুনি অনলাইন যোগেদি কেনেকৈ চেক কৰি ল'ব পাৰি গাইস যদি আপোনাৰ দোকানী আপোনাক যদি 5টা মানৰ ঠাইত আপোনাক যদি 2টা বা 3টা মানৰ যদি ৰেশন দিছে আপুনি এই অনুসৰি আপুনি কমপ্লেইন কেনেকৈ কৰিব সেই বিষয়ে আপোনাক মই জনাম এই ভিডিঅ'টোত আৰু গাইস এই সকলোবোৰ তথ্য পাবৰ বাবে আপুনি ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাওক আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি লাইক এটা দিয়ক আৰু যদি আপুনি নতুনকৈ মোৰ চেনেলটো লাইছে তেন্তে লাইক এটা দি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি লওক যাতে আপুনি মোৰ আহিবলগীয়া ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপুনি আগতে পায় গাইস তেন্তে বলক আমি আৰম্ভ কৰোঁ गाइस আপুনি প্ৰথমে গুগলত যাব গুগলত গৈ আপুনি টাইপ কৰিব NFS আসাম টাইপ কৰাৰ পাছতে আপুনি তাত সাৰ্চ কৰি দিয়ক আপুনি তললৈ স্ক্ৰল কৰি আনক স্ক্ৰল কৰি অনাৰ পাছতে আপোনাৰ সেলেক্ট ষ্টেট বুলি আপোনাৰ প্ৰথম লিংকটো ওলাব এই প্ৰথম লিংকটোতে আপুনি ক্লিক কৰি দিব তাত আপোনাৰ ক্লিক কৰাৰ পাছতে এনে ধৰণৰ আপোনাৰ ইন্টাৰফেস আহিব আপোনাক মই জুম কৰি দেখাই দিছো গাইস প্ৰথমে আপুনি সেলেক্ট ষ্টেট আপোনাৰ আসাম বুলি আছে তাৰ পিছত আপুনি সেলেক্ট ডিস্ট্ৰিক্টত গৈ আপুনি নিজৰ আপোনাৰ ডিস্ট্ৰিক্টৰ নাম আপুনি সেলেক্ট কৰি দিব মোৰ যেহেতু হিবাগৰ সেই কাৰণে মই হিবাগৰ সেলেক্ট কৰিছো তাৰ পিছত গাইস আহিব আপোনাৰ তালুকা সেলেক্ট তালুকা মানে আপোনাৰ মহকুমা মোৰ যেহেতু মহকুমা ডিমো হয় মই ডিমো মই সেলেক্ট কৰি লৈছো হেতু সেলেক্ট কৰাৰ পাছতে গাইস আপুনি FPS আপুনি তাত সেলেক্ট কৰিব মানে আপুনি কাৰ উলপ মূল্যৰ দোকানীৰ নামত আছে হেতু সেলেক্ট কৰিব গাইস আপুনি এৰৰটো ক্লিক কৰাৰ পাছতে আপোনাৰ গোটেই দোকানীৰ নাম ওলাব তাৰ পিছত আপুনি গোটেই দোকানীৰ নামটো আপুনি ওলাব নালাগে আপুনি মাত্ৰ সেলেক্ট কৰলো সেলেক্ট ক্লিক কৰাৰ পাছতে আপোনাৰ গোটেই সেলেক্ট হলো নাইকিয়া হৈ যাব আপোনাৰ দোকানীৰ নামৰ এলফাবেট অনুসৰি আপুনি তললৈ স্ক্ৰল কৰি গৈ থাকিব আপোনাৰ যেটো নাম হয় আপুনি নামটোতে আপুনি ক্লিক কৰিব গাইস নামটো ক্লিক কৰাৰ পাছতে আপুনি কিনাৰত ৰাইট সাইডে কিনাৰত আছে গাইস ভিউ ৰিপোৰ্ট বুলি ভিউ ৰিপোৰ্টটোতে আপুনি ক্লিক কৰি দিব ভিউ ৰিপোৰ্টটো ক্লিক কৰাৰ পাছতে আপোনাৰ সকলো আপোনাৰ লিষ্ট ওলাই যাব এই দোকানীখনৰ হাণ্ডাৰত আপোনাৰ কাৰ আছে ৰেশন কাৰ্ড আপোনাৰ এই গোটেই নামবোৰ ওলাই যাব ইয়াতে আপোনাৰ গাইস প্ৰথমে আপোনাৰ দোকানী উলপ মূল্যৰ দোকানীৰ নাম আহিব তাৰ পিছতে আপোনাৰ সিৰিয়েল আহিব তাৰ পিছত আপোনাৰ ফ্যামিলি নাম আহিব ফ্যামিলি আপুনি কোন কাৰ নামত পায় তাৰ পিছত আপোনাৰ NFS নাম্বাৰ আহিব তাৰ পিছত RC নাম্বাৰ আহিব মানে ৰেশন কাৰ্ড নাম্বাৰ তাৰ পিছত আপোনাৰ জেন্ডাৰ পুৰুষ পায় নে মহিলাই পায় তাৰ পিছত গাইস আপোনাৰ কাৰ্ড টাইপ আহিব তাৰ পিছত ভিলেজ আহিব আপোনাৰ এটা আপোনাক মই জুম কৰি দেখাই দিছো আপোনাৰ ভিলেজ এই গোটেইখিনি ইয়াতে আপোনাৰ আহি যাব গাইস আপুনি গোটেইখিনি পেজ গাইস আপুনি গোটেইখিনি পেজ চাবলৈ হলে আপুনি লেফট সাইডলৈ চক লেফট সাইডত আপোনাৰ এটা এৰৰ আছে এৰৰটো আপুনি ক্লিক কৰি 1 of 2 এৰৰটোত আপুনি ক্লিক কৰাৰ পাছতে আপোনাৰ ইয়া দুখন পেজ যেহেতু আছে দুখন পেজ ওলাইছে গাইস প্লিজ ভিডিওটো লাইক এটা কৰি দিয়ক আৰু আপুনি যদি নতুন গাইস তেনে সাবস্ক্ৰাইব কৰি দিয়ক তাৰ পিছতে গাইস আপুনি যদি হে পেজ দুখন আপুনি ডাউনলোড কৰিব বিচাৰে তেন্তে আপুনি সেলেক্ট ফৰম্যাট ইয়াতে আপুনি গৈ পিনি আপুনি PDF কৰি ল'ব তাৰ পিছত আপুনি এক্সপোৰ্ট কৰি দিব এক্সপোৰ্ট কৰাৰ পাছতে আপোনাৰ ডাউনলোড হৈ যাব আপুনি হয়তো জেৰক্স দোকানৰ ওচৰলৈ গৈ আপুনি জেৰক্স কৰি ল'ব পাৰিব ইয়াত আপুনি ডাউনলোড কৰি দিয়ক
গাইজ সম্পূৰ্ণ এতিয়া ডাউনলোড হৈ গ'ল লিষ্ট দুখন গাইজ এতিয়া আপোনাৰ যদি কিবা অভিযোগ আছে যদি আপোনাৰ কিবা প্ৰব্লেম হৈছে যেনেবা আপোনাৰ দোকানীয়ে আপোনাক যদি 5টা মেম্বাৰ ঠাইত আপোনাৰ 2টা মেম্বাৰ দিছে বা বিভিন্ন ধৰণৰ আপুনি অভিযোগ দাখিল কৰিবলৈ হ'লে আপুনি ইয়াত অভিযোগ দাখিল কৰা আপুনি চাব পাৰিব আপুনি NFS আসাম কমপ্লেইন নাম্বাৰ আপুনি তাতে এনেদৰে আপুনি সাৰ্চ কৰি আপুনি ইয়াতে আপুনি এনেদৰে আপুনি সাৰ্চ কৰিব কিবা যদি আপোনাৰ কমপ্লেইন দিবলৈ আছে প্ৰথম আপুনি যেটো লিংক পায় কন্টাক্ট আস ফুড সিভিল সাপ্লাইজ এটোতে আপুনি ক্লিক কৰিব প্ৰথম আপুনি যেটো পায় কন্টাক্ট আস ফুড সিভিল সাপ্লাইজ ইয়াত আপুনি ক্লিক কৰাৰ পাছতে আপোনাৰ এই টোল ফ্ৰী নাম্বাৰ এটা পাব আপুনি বিভিন্ন ধৰণৰ অভিযোগ জনাবৰ বাবে গাইস এটা আছিল আজিৰ ভিডিওটো আপুনি যদি হেখলকে ভিডিওটো চালে তেনে নিশ্চয় গম পালে কেনেকৈ আপুনি ৰেশন কাৰ্ড চেক কৰিব পাৰে আপুনি নিজৰ বন্ধুবৰ্গলৈ আপুনি শ্বেয়াৰ কৰি যাতে সকলোৱে গম পায় কেনেকৈ নিজৰ ৰেশন কাৰ্ড নিজে চেক কৰি ল'ব পাৰে গাইস